Hi guys, আপোনালোক সকলোলৈ মোৰ মিষ্টাৰ ৰাজকুমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডমালত আছোঁ। ডমালৰ ইটাভাটিত আছোঁ। আপোনালোকক ইটাভাটিৰ বিশেষ কিছুমান কাম কৰি থকা দৃশ্য আপোনালোকক দেখুৱাম। গতিকে আপোনালোকৰ বহুমূল্য সময় মোক দি মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। প্ৰথমে লগতে মোৰ লগত আজি চাই থাকক ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। এয়া মোৰ পিছফালে আছে ইটা ভাটিত আছোঁ বৰ্তমান। মই ডমালত ৰাতিপুৱা আহিছোঁ ইটা নিবলৈ। SBB কোম্পানী ইটা এইবিলাক পিছফালে দেখাই আছোঁ, বহুত আছে চাবলৈ। চাই থাকক কেনেকৈ কামবোৰ কেনেকৈ কৰা হয়, ইটাৰ ভাটিত ইটাবোৰ কেনেকৈ বনোৱা হয়। Deep. Oh God, river. হাজার ওয়াটা লোক সাইকেল দেবো পূজা দি হেনে বলে ন কিন্তু কবি পূজা দিবার ছিল কিন্তু হাতা দি হলো যাবে বহুন কইলে হেই হবা নাম হেই হবা না হেই পকান গাড়ি দিছি মই মিছাত দেখিছোঁ ডাঙৰ ভাটাটো আৰু কেন না কি আছিলে মাৰোৱাৰী ভাটা কোৱা ভাল নাই হয় তো এই ওপৰৰ পৰা যে 3 নম্বৰ 2 নম্বৰ ইটো নাই আছে 3 নম্বৰ কি কম হতো লগালে ন हे गाई बहुत गाई इटा SBB मतलब फुल मीनिंग तो नाजानो बिसे SBB फुल मीनिंग মই কৈ আছো S2 হল ছোৱালী পাগল বাবু ইফালে আহা কাম কিমান দিন হ'ল ইয়াত কিমান দিন হ'ল হা লাষ্ট কৈছ লাষ্ট নকয় নহয় ইয়াক ইটা পৰিবলৈ ইয়াক কয়লা ব্যৱহাৰ কৰা হয় ভাটিত। এয়া ট্ৰেক্টৰ লৈ আহিছে, এইবিলাক ট্ৰেক্টৰ লৈ আহিছে ইটা নিবৰ কাৰণে। বিকাশ হাই এই ইটা এটাৰ দাম কিমান? 7 টকা ইটা এটা দাম। ডমালত আছং আমি
আপেল এইখিনি বঘৰা গাঁও চাৰিআলি এই বঘৰা গাঁৱত তোমাৰ একদম ইলেকশ্যনৰ ছিজন না বঢ়িয়া লাগিছে নাৰিকল লৈছোঁ যদি হয় মাৰি দিওঁ হাতী এইখিনি হাতী পাইছোঁ এতিয়া বিকাশদাৰ গান গাব বাপৰদা ভইচত Buya. ভালে মানে অলপ দুৰ্বল হৈ আছিলোঁ গতিকে পানী চানী খাব পৰা নাই সেইকাৰণে মোৰ দেখা কলাটো অলপ
শুকাই গৈছে ধন্যবাদ থেংক ইউ বিকাশ দালৈ বহুত ধন্যবাদ থাকিল এই ইমান মটং ৰাস্তা এইখন খালিও দাম বাছতো ওচৰত হাউচ চাট হাউচ একো বস্তু নাই এনেই কৰিছে দিয়া বুলি কৈছে পঢ়া বয়স তোমাকে তুমি তোমাকে তুমি লেব পোহৰত তোমাৰ নতুন ৰঙেৰে উঠিছিল Oh my God! Oh Monica! Itu lokal. দেখিলে aku মাজনী ঐ মোৰে মুখানি পদাক আতছো ইয়ালৈ পানীটো কি থাকে মাজনী আতছো ইয়ালৈ পানীটো কি থাকে মাজনী ঐ হ'বনো পানী লগা লগাই চাক লগাই গৈ আছে মাজনী লগাই চাক লগাই গৈ আছে লগাই নুখাই আলু পুচু মজা অকৰা নগাকে তিনি পুলি মাটি অকৰা নগাকে তিনি পুলি মাটি